ঐ নিতা ৰবা মই তোমালোকৰ লগত যাওঁ ৰবাচোন। এইজনী আকৌ কলি ফেচিজনী আহিলে লাজে লাগে পাই এজনীৰ লগত যাবলৈ। বোলা বোলা তাইলৈ নৰখোঁ, আমি নুশুনা ভাওজে গৈ থাকোঁ। মোকনো মানুহবোৰে কিয় ইমান বেয়া পায়, কোনো নৰখে। মোৰ লগৰ ছোৱালী এজনীও মোলৈ মাত নাচায়, মোক চবেই বেয়া পায়। মোৰ ৰংটোৰ কাৰণে চবেই মোক বেয়া পায়। আমি সেইজনীলৈ যে নৰখিলোঁ ভালে হ'ল দেখিছা। ইয়াত আমাৰ লগৰবোৰ ইমান আছে, তাইৰ লগত অহা হ'লে চবেই আমাক হাঁহিলেহেঁতেন। আমি বেয়া কৰিলোঁ নেকি তাইলৈ নৰখি। বেচেৰীজনী আহিছিলে, আমাক মাতিছিলে, আমি শুনিও নুশুনা ভাওজুৰি গুচি আহিলোঁ। বেয়া হ'ল নেকি কথাটো? তোমাৰ আকৌ সেইজনীলৈ বৰ বেয়া লাগিছে। কিনো বেয়া কৰিলোঁ আমি গুচি আহি? সেই কলি ফেচিজনীৰ লগত আমি আহিলে আমাক চবেই হাঁহিলেহেঁতেন। দেখিবলৈ কেনেকুৱাজনী কলি মলি দেখা নাই? আহিবলৈ লাজে লাগিব তাইৰ লগত। কিন্তু তোমাৰ মানসিকতা ইমান ঠিক নে? তুমি এইবোৰ কেনেকুৱা ধৰণৰ কথা কৈছা বাৰু? নিতা, তই নিজকে কি বৰ বিশ্ব সুন্দৰী বুলি ভাব নেকি? তুমি আমাক এনেকৈ কথা ক'বলৈ কোননো? নিজকে চাই লোৱা নিজে কেনেকুৱা। আমি কাৰোবাৰ লগত আহোঁ নাহোঁ সেইটো আমাৰ কথা, তই ক'বলৈ কোন? কেনেকুৱা অসভ্য আৰু অহংকাৰী ছোৱালীজনী, নিজৰ বগা ৰংটোক লৈ ইমান অহংকাৰ। কথাটো বেয়া হ'ল গম পাইছা? আমি যে তাইক এনেকৈ এৰি থৈ আহিব নালাগিছিল। যিমান হ'লেও তাইতো আমাৰে বান্ধৱী। তোমাৰ আকৌ সেই কলি ফেচিৰ কাৰণে ইমান যদি বেয়া লাগিছে, যোৱা তুমি তাইৰ লগতে ফ্ৰেণ্ডশ্বিপ কৰা। মই যাওঁ, আজিৰ পৰা তুমি মোৰ ফ্ৰেণ্ডো নহয়। তুমি আহি পালাহি ন? আমাৰ মানে অকণমান দেৰি হৈছিলে, সেইকাৰণে আমি অকণমান সোনকালে গুচি আহিলোঁ। তুমি বেয়া নাপাবা দেই। মোক তোমালোকে কোনেও ভাল নোপোৱা। মোৰ ৰং কলাৰ কাৰণে তোমালোকে চবেই মোক ইগন'ৰ কৰা। মোক ভগৱানে এনেকুৱা এটা ৰং দিলে, মই এতিয়া কি কৰোঁনো? মোক তোমালোকে কিয় এনেকৈ ইগন'ৰ কৰি থাকা? আচলতে সেইটো কথা নহয়, তুমি ভুল বুজিছা। তুমিয়ে কথা পাতি থাকা দেই এজনীৰ লগত, মই হ'লে যাওঁ। নিতাই ইমান বেয়া কিয় পায়? মইনো তাইক কি কৰিলোঁ? তাই যে মোক দেখিবই নোৱাৰে। তাইক বাদ দিয়া, তাই তেনেকুৱাই। আৰু তাইৰ কথা ধৰিও নাথাকিবা। তুমি নেকান্দিবা অ', তোমাক মই বেয়া নাপাওঁ নহয়, তাইহে বেয়া পায়। তাই বেয়া পাবলৈ দিয়া, মইতো তোমাক ভাল পাওঁ। সঁচাকৈ তুমি মোক বেয়া নোপোৱা? হয় আকৌ, মই তোমাৰ ৰং চাই পেলাই তোমাৰ লগত বান্ধৱী পতা নাই নহয়। মানুহ বাহিৰৰ পৰা সুন্দৰ হ'ব নালাগে, মানুহ অন্তৰৰ পৰাহে সুন্দৰ হ'ব লাগে, আৰু সেয়া তুমি হয়। তুমি ঠিকে কৈছা সখী। ৰং কলা হ'লেও কিন্তু মনটো বেয়া নহয়। ৰং কলা হ'লেও মনটো সুন্দৰ হ'ব পাৰে। তুমি যিটো কথা ক'লা মোক খুব ভাল লাগিছে, আৰু তোমাৰ নিচিনা এজনী বান্ধৱী পাই মই সঁচাকৈ আজি খুব সুখী। মাজনী আহিলাগে? মা আহিলোঁ। আজি তোমাৰ কলেজৰ ফ্ৰেণ্ডছবোৰৰ লগত এনজয় কৰিলানে? এনজয়টো তেনেকৈ কৰা নহ'ল মা, কিন্তু কি জানা, আজি যে মই এজনী বেষ্ট ফ্ৰেণ্ড পালোঁ। মোৰ ৰং কলা যদিও তাই কিন্তু মোক খুব আন্তৰিকতাৰে আদৰি লৈছে, আৰু তাই মোৰ লগত আজি বহুত সময় কটালে, আৰু ময়ো তাইৰ লগত বহুত সময় কটালোঁ। আজি মোৰ খুব ভাল লাগিলে মা। একো নাই দিয়া মাজনী, তোমাক যিসকলে কলা বুলি হাঁহিছে, এদিন তেওঁলোকে নিজে তেওঁলোকৰ ভুলখিনি বুজি পাব।